নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকলৈ লৈ আহিছোঁ এটা ভাল খবৰ এইবাৰ HSLC এক্সামত সকলোতকৈ টান প্ৰশ্ন কাকতখন হৈছে সমাজ বিজ্ঞান বহুতো ছাত্ৰ-ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়টোৰ প্ৰশ্ন কাকতখনক লৈ চিন্তিত হৈ আছে এই বিষয়টো যে টান হৈছে সেই কথাটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন কাৰণত জিলা ভ্ৰমণৰ জৰিয়তে জ্ঞাত যে সমাজ বিজ্ঞান বিষয়টোৰ বাবে বিভিন্ন জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে অনুৰোধ জনাইছে যে এইবাৰ সমাজ বিজ্ঞান বিষয়টো এক্সট্ৰা মাৰ্কছ দিব লাগে যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াছলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব সেইটোতো হ'ব নোৱাৰে সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব যদি বাকী কেইটা বিষয়ৰ পৰীক্ষা ভাল হৈছে তেনেহ'লে এই বিষয়টো পাছ কৰাই দিব বুলি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা আশা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী কালত আমি কিমান এক্সট্ৰা মাৰ্কছ দিব বা কি পদ্ধতিত ছাত্ৰ-ছাত্ৰীক ভাল ফলাফলৰ বাবে সুবিধা দিব আমি তোমালোকক জনাই থাকিম ইয়াৰ বাবে অসমীয়া ষ্টুডিঅ' চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ